Hi, hello and welcome back to my YouTube channel. क्या बात है सर, क्या बात है सर, क्या बात है, ये बात है। গতিকে স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ সকলোকে। আচ্ছা তো ব'লক তেতিয়াহ'লে অকণো পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মানে যাবলৈ ওলাইছোঁ আজি অৰুণোদয় পইচা উলিয়াবলৈ। কালি যে হিমন্তই 9,000 টকা সোমোৱাই দিছে, 9,000 নে 10,000 কি আছিলে, তো সেইটোকে উলিয়াই আনিবলৈ যাওঁ। কিন্তু মোৰ পইচা নহয় বাৰু, আমাৰ বুঢ়ীজনী যাব, বুঢ়ীজনীক লৈ যাম। পইচা সোমাইছে নাই সেইটোও গম নাপাওঁ, মেছেজ চেছেজ অহা নাই। কিন্তু যদিহে সোমাইছে তেতিয়া মানে মোৰ প্ৰফিট এটা হ'ব আৰু লগত গৈছোঁ যে। এইফালে আমাৰ বুঢ়ীজনী আহি গ'ল, এতিয়া ওলাই গৈ ৰেডি যাব লাগে এতিয়া। পানী খালিয়ে ইয়াতে। কেলে কেলে ৰ'দত ৰৈ ৰৈ চকী চকী বহিবলৈ নাই, অঁ ইমান কষ্ট। তেওঁ পইচাটো সোমাই হ'লে মনটো ভাল লাগে, তাকো নাই। ব'লক তেতিয়াহ'লে পলম নকৰাকৈ যাত্ৰাটো আৰম্ভ কৰোঁ। এইটো নাখালে নহ'ব। এতিয়া আহিছিলোঁ আমি বহুত আশাৰে, কিন্তু অৰুণোদয় সোমোৱা নাই এতিয়া। তো এই বিষয়ত কি ক'ব খুজিবি? এয়া কি কৰিম আৰু, কালি বহুত কষ্ট কৰিলো, সোমাব লাগিছিলে। আমি বিধৱা সকলৰ বয়োজ্যেষ্ঠ মানুহ, আমি কেলে সোমোৱা নাই নাজানো দেই। মোৰ এনেকুৱাই হৈ যায় সোমালেতো একো নাই, ভালে পিছত। কিন্তু যদি নোসোমাই তেতিয়া যদি নোসোমাই মই কিন্তু ক'ত কি কৰিম, অভিযোগ জনাম। মই বিশেষ কথা তেনেকে নাজানো। কি ক'ব খুজিবি তেতিয়া? তেতিয়া মই কি কম আৰু মোৰ নাতিটো লগত লৈ আহিলো, চাওকচোন, কামলৈ নাই যোৱা কাৰণে মোৰ নিজৰে এতিয়া কিবা হৈছো। কালি পঞ্চায়তত বহুত কষ্ট হ'ল, বয়োজ্যেষ্ঠ মানুহ কিয় সোমোৱা নাই। সোমালে চবৰে একেলগে সোমাব লাগে, হয় নে বাৰু? নহ'লে কথাটো অকণমান বেয়া লাগে। কেলে এনেকুৱা কৰিছে। আৰু যি কি নহওক, আমি এটা বেংকৰ পৰা আহোঁ, তাৰপিছত দেখা যাব। তেতিয়া আমি বেংকলৈ আহিছোঁ, কিহৰ কাৰণে নাই সোমোৱা সুধিবলৈ। বেংকৰ পৰা আহি চাহকণ খাবলৈ সোমালোঁ। চাহকণ খাই এফালে আকৌ তেল ডিপুত তেল ভৰাই পেলাই একদম আৰু ঘৰলৈ যাব লাগিব এইবাৰ। বাকী যাবলৈ ওলালোঁ, আমাৰ ঘৰ ছাগলী দুটা লৈ লৈছোঁ। আৰু এফালে মুখ চুখ শুকাই গৈছে, পইচাটো নোসোমালে। ঘৰলৈ যাওঁ আৰু। বাকী আহি পালোঁ ঘৰ। এতিয়া মই আপোনালোকক কৈ দিওঁ মানে পইচাটো কিহৰ কাৰণে নোসোমালে। আগতে মানে যিসকল মানুহে বিধৱা পেঞ্চন পাই আছিলে, সেইসকল মানুহৰ পেঞ্চনটো আছিলে, প্ৰথম পেঞ্চন আছিলে 350 টকা। তাৰপিছত সেইটো মানে 1250 টকালৈ চৰকাৰে মানে কনভাৰ্ট কৰি দিছিলে। সেইটোকে মানে অৰুণোদয় বুলি ভাবিলে। তেনেকৈ মানে সেই দুদিনমান লেটকৈ সোমায়। যিসকল মানুহে অৰুণোদয় পায়, সেইসকল মানুহে প্ৰথম যেতিয়া পায়, তাৰ কেইদিনমান পাছতহে মানে সেইটো পইচা আকৌ সেইসকল মানুহে মানে পায়। এতিয়া কালি অৰুণোদয় সোমাইছিলে, তাৰপিছত আজি চেক কৰিলে সেইসকল মানুহৰ নাই সোমোৱা, কিন্তু মানে নিদিবও পাৰে। বেংকত যেতিয়া সুধি চাইছে তেতিয়া কৈছে যে আপোনালোকৰ সেইটো কাটি পেলাই বোলে সেই 1250 টকাটো সেইটোও দিব পাৰে, কিন্তু বোলে নহ'লে বোলে মানে আহিবও পাৰে, মানে সেই যোনটো 9,000 টকাটো সেইটোও দিব পাৰে। আৰু যদি নিদিয়ে বোলে তেতিয়াহ'লে সেই 1250 টকাটোৱে দিব মানে। কিন্তু মই এটা কথা কওঁ যে দিছে যদি চবকে দিব লাগে, সকলোকে দিব লাগে। কাৰণ নহ'লে আগৰ সেই পেঞ্চনটো তেতিয়াহ'লে বঢ়াবই নালাগিছিলে। 350 টকা যিটো আছিলে সেইটো 1250 টকালৈ কনভাৰ্ট কৰিব নালাগিছিলে। আৰু যদি সেই 1250 টকা দিছে তেতিয়াহ'লে এই 9,000 টকাটো প্ৰত্যেক মহিলাই মানে পাব লাগে। কাৰণ কিনো আছে, বয়সস্থ মানুহ, বুঢ়ী মানুহ,
বিধৱা মানুহ, সেইকাৰণে পাব লাগে ন। বাকী যি কি নহওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। চাই যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।